Good morning everyone. বহুত দিনৰ মূৰত এনেকৈ ব্লগ বনাইছো। এয়া আমাৰ ভাইটি কৃষ্ণ উলাই মিলি ৰাতিপুৱা উঠিছে বুলে সেইকাৰণে আৰু টোপনি ধৰিছে শুই আছে। আমি উলাইছো আজি এঠাইলৈ বুলি ভাইটি মামৰ লৰা খুৰাৰ লৰা আৰু তাৰ লগত মই উলাইছো আমি চাৰিওজন আজি কৰবাত উলাই যাম বুলি। এফালে তাৰ ডিউটি নাই মোৰ টিউচন নাই যেহেতু আজি ৰবিবাৰ। ইটো আসলতে বহুত দিন আগৰ ভিডিও আছিল। জুবিনদাৰ এই কেছটোৰ পৰা ভিডিও বিলাক দিয়াই হোৱা নাই। মনচন ভাল লাগি নাথাকে কি ভিডিও দিম আৰু একোতে মন নবহে। সেয়েহে ভিডিও বহুত দিন দিয়া হোৱা নাছিল। ভাবিলো আজি এটা দিয়ে দিও। আজিকালিকে জুবিনদা বিহীন এমাহ পাৰ হৈ গ'ল। গতিকে আমিতো ডে টু ডে লাইফত চলিবই লাগিব। তথাপিও কিবা এটা সকলোৱে যেন আধৰুৱাভাৱে কামবিলাক কৰি আছে তেনেকুৱা ফিল হৈ আছে। এতিয়া কথা হ'ল আমাক জুবিনদাৰ কাৰণে ন্যায় লাগে অতি সোনকালে অতি শীঘ্ৰে। আৰু আমি তাৰে মাজত আহিছো ভিডিওটোৰ মাজলৈ। এয়া আমি জুডিও আহি পালো বৰপেটাৰ ৰোড। জুডিওখন ইয়াতে ওপেনিং হোৱা বুলি শুনিছো। আহিম বুলি আহিব পৰা নাছিলো সেয়ে আজি ইয়াতে আহিলো। গৰমো লাগিছে ভাগৰো লাগিছে। এয়া আমি প্ৰথমতে ঠাণ্ডা খালো আৰু তাৰ পিছত এয়া জুডিওৰ কাষতে আছিল ফুচকাৰ দোকান। তাত আমি গোটেইকেইজনে ফুচকা খাই মিলি এতিয়া জুডিওৰ ফালে ওলাইছো। ভিডিও নকৰিলো আৰু বহুত বেছি ভিৰ ভাৰ হৈ আছে। নতুনকৈ ওপেনিং হৈছে যিহেতু সকলোৱে আহি আছে। এনেকৈ আমি বিশালতো সোমালো, তাতো শ্বপিং কৰিলো। শ্বপিং কৰাৰ ভিডিও আজি নেদেখালো বাৰু, ভিডিওটো বহুত বেছি দীঘল হৈ যায় যিহেতু। দিনটোৰ বেছিভাগ সময় আজি আমি এনেকৈয়ে মলতেই সোমালো, মলতেই কটালো। এতিয়া আমি ঘৰলৈ বুলি ওলাইছো। এইফালে আকৌ লাগিছে ভোক, সেয়েহে ইয়াতে আমি ৰেষ্টুৰেণ্ট এখনত সোমালো। তাত গৈয়ে দেখিলোঁ ডাঙৰকৈ এখন মেনু দিয়া আছে। মেনুত চাই মেলি কিবা এটা অৰ্ডাৰ কৰিলোঁ, সেইমতে আমাক দি গ'ল। এনেকৈ খাই মেলি এতিয়া আমি ওলাইছোঁ ফাইনেলি ঘৰলৈ। আমাৰ এই ব্যস্ততাপূৰ্ণ জীৱনত কেতিয়াবা আজৰি সময় পালে প্ৰিয়জনৰ লগত নাইবা নিজৰ ঘৰৰ মানুহবোৰৰ লগত এনেকৈ বাহিৰলৈ গৈ পাইছেনে? মাজে সময়ে এনেকৈ যাব লাগে, মনবোৰ ভাল লাগি থাকে।